আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আকৌ এবাৰ আহিছোঁ সৰু এটা ব্লগ লৈ কিনে। তো গাইজ যিয়ে নেকি বহুত দিনৰ মূৰত আজি ব্লগটো লৈ আহিছোঁ, মানে বিশেষকৈ দেখাবলৈ নাই, যি ক'বলৈহে অলপ আছে। মানে কি হ'ল, মানে বহুত দিনৰ পৰা আপোনালোকৰ মোৰ চেনেলত ভিডিঅ' দেখা পোৱা নাই আপোনালোকে। তো ভাবিছে চাগে চেনেলটো কিবা হ'ল বা ক'ৰবাত মৰি গ'ল নেকি ল'ৰাটো, হয় নাই? তো গাইজ তেনেকৈ একো কথা নহয়, মানে চেনেলটো একো হোৱা নাই, মই জিন্দা আছোঁ বৰ্তমান। তো আশা কৰোঁ আপোনালোকো ভালদৰে আছে বুলি। তো গাইজ আজি বিশেষ উদ্দেশ্য লৈ আহিলোঁ, বহুত দিন হৈ গ'ল ভিডিঅ' ব্লগ বনোৱা নাই। যিয়ে নেকি অলপ মোবাইলৰ কণ্ডিশ্যন বেয়া আছিলে আৰু সময়ো নাপাইছিলোঁ। ডিউটিলৈ যাওঁ 8টা বজাৰ পৰা ৰাতি 8টালৈকে, তো ৰাতিয়ে হৈ যায় ন, ৰাতিপুৱা হ'লে। তো গাইজ আজিৰ পৰা কাইলৈ পৰা মানে নতুনকৈ ভিডিঅ' আকৌ ব্লগ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ। তো গাইজ যিমানে মই পাৰোঁ ইমান চেষ্টা কৰিম যাতে কি নতুন নতুন ব্লগ আকৌ এবাৰ পুনৰ আপলোড কৰিব পাৰিম বুলি। তো গাইজ আজি সৰু সৰু ব্লগটোত মই ক'বলৈ বিচাৰিছোঁ যে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি মোৰ এইটো ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। তো গাইজ বহুত দিনৰ মূৰত লগ পালোঁ, দিয়ক আকৌ এটা ভিডিঅ' লৈ লগ পাই আছোঁ। নতুন ব্লগ, নতুন দিন, নতুন টাইম লৈ কিনে আহি আছোঁ। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো গাইজ নতুন ভিডিঅ' চাবলৈ কাৰণে বেল আইকনটো প্ৰেছ কৰি থ'ব, নটিফিকেশ্যন অন কৰি থ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। তো লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈকে টাটা বাই বাই।